অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ যিটো অংশীদাৰিত্ব, যিটো শ্বেয়াৰ, যিমান থাকিব লাগিছিল সিমান নাই। তেওঁলোকে ইংৰাজী নজনাৰ কাৰণে, ইংৰাজী ক'ব নোৱাৰাৰ কাৰণে, নে তেওঁলোকে কোৱালিটি এডুকেশ্যনৰ অভাৱৰ কাৰণে? সেই মেটাৰটোৱে ৰিচাৰ্চ কৰিব লগা। সেই মেটাৰটোকে আমি এতিয়া অধ্যয়ন কৰিছোঁ, আৰু অধ্যয়ন কৰি আমাৰ অধ্যয়ন সম্পূৰ্ণ হোৱা নাই। অধ্যয়নৰ ফলস্বৰূপে অধ্যয়নত কিছুমান কথা আহিছে, সেই কথাকেইটাহে মই ক'ব বিচাৰিছোঁ। মই তাৰ আগতে আপোনাক মই দুটা ভিডিঅ' দেখুৱাব খুজিছোঁ। আমাৰ সৰ্বসাধাৰণ মানুহৰ ধাৰণা আছে যে অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে ভালকৈ ইংৰাজী ক'ব নোৱাৰে। আপুনি অসমীয়া মাধ্যমত পঢ়িছিল, ময়ো অসমীয়া মাধ্যমত পঢ়িছোঁ। আমি 8-9ত পঢ়া অৱস্থাত আমি ইংৰাজী ক'ব নোৱাৰিছিলোঁ, খাটা। কিন্তু পৰৱৰ্তী কালত আমি ইংৰাজী ক'ব নোৱাৰা নহয়। আজি হাইকোৰ্টত 90 দশকৰ আগলৈকে গুৱাহাটী হাইকোৰ্টত যিমান উকিলৰ এনৰলমেণ্ট হৈছে, যিমান উকিলৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, 90% অসমীয়া মিডিয়ামৰ পৰা পাছ কৰা আৰু আটাইতকৈ ভাল ইংৰাজী ক'ব পৰা উকিল গুৱাহাটী হাইকোৰ্টতে আছে। সেই সময়ত 90 দশকৰ পিছৰ কথাটো বেলেগ। 90 আগলৈকে এইটো চিটুৱেশ্যন আছিল। 90 পিছত ক্ৰমাৎ ইংৰাজী মাধ্যমৰ উকিলৰ সংখ্যা বাঢ়িছে, সন্দেহ নাই। মই আপোনাৰ দুটা ভিডিঅ' মই আপোনাৰ ভিডিঅ'টো চোৱাৰ আগতে মোৰ এটা মতামত মই দি ল'ব বিচাৰোঁ, কাৰণ আপুনি ভিডিঅ'টোত কি দেখুৱাব মই জানিম। মোৰ সম্পৰ্কে ৰং ইণ্টাৰপ্ৰিটেশ্যন হ'ব। যে 1 নম্বৰ কথা, মই গভীৰভাৱে মই বিশ্বাস কৰোঁ যে গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ মাধ্যম হিচাপে কোনো সমস্যা নাই। অসমীয়া মাধ্যম সম্পূৰ্ণৰূপে গুণগত শিক্ষা দান কৰাত আমাৰ অসমীয়া মাধ্যমৰ সম্পূৰ্ণ যোগ্যতা আছে। তাত মই কম্প্ৰমাইজ কৰা নাই। বেমাৰটো অন্য জেগাত আছে। মই এই কথাটোৱে ক'ব খুজিছোঁ যে সেইকাৰণে মাধ্যম সম্পৰ্কে এতিয়া সেই জেগাটোৰ কাৰণে, এই অন্য জেগাত যিটো বেমাৰ হৈছে, সেই বেমাৰটোৰ কাৰণে মোৰ ভাষাটো ভিক্টিমাইজ হৈছে। মাধ্যমটোৰ ওপৰত মানুহে কুৱেশ্যন কৰা আৰম্ভ কৰিছে। ইয়াত মাধ্যমটোক মানুহে কুৱেশ্যন কৰা নাই, মাধ্যমটো বিচাৰিছে। কিন্তু মানুহৰ মনত শংকা আছে যে অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী ভালকৈ ক'ব নোৱাৰে। ডেটছ দ্য পইণ্ট। মই আপোনাক দেখুৱাওঁ। আপুনি যিটো ভিডিঅ' এক্সপেক্ট কৰিছে, এণ্টিচিপেট কৰিছে, সেইটো নহয়। এইটো এটা সম্পূৰ্ণ বেলেগ ভিডিঅ'। চাই লওক। জাতীয় বিদ্যালয়ৰ ছাত্ৰ, গুৱাহাটী জাতীয় বিদ্যালয়ৰ ছাত্ৰ। God is an idea. The word God in itself is a statement. It can be a question and a lot of other things along with it. God is a mystery. And today I'm not here to praise God for all the good deeds that people believe He has done, and nor am I here to criticize the Almighty's existence. Today I'm here to talk about how such a complex idea came to the human mind. Now, the first question that comes to our mind is, what is God? Or rather, who is God? Now, God is believed to be the creator of all things, an omnipotent, all-powerful being who looks after all of us. And to talk about how this idea came to be, we will have to go to the olden days, back to the Neolithic period, when the early humans walked this earth. They had... আৰু এটা ভিডিঅ' আপুনি চাওক, একেই জাতীয় বিদ্যালয়ৰ ক্লাছ। To my mind, keeps coming to my mind, and John Lennon's Imagine. Imagine there is no country. It is not hard to do. Nothing to kill or die for, and no religion too. Well, I'm saying this because in 2005 in Iraq, Chris Saunders, he is a war photojournalist. He took a photograph of an Iraqi guard, and the photograph was, it shook the planet, the world. The Iraqi got a checkpoint and photograph, and her name was Samar Hassan, and her parents were killed at the checkpoint, and her face was covered with blood. And then in 2014 in Gaza, Palestine, on a beach. শিক্ষামন্ত্ৰী ডাঙৰীয়া, এতিয়া মই আহিব খুজিছোঁ সেই আপুনি কোৱা কথা। ইয়াৰ লগত আৰু এটা ভিডিঅ' যোগদান কৰি দিব পাৰিলোহেঁতেন। সেইটো হ'ল সোণাৰীৰ এখন অসমীয়া মাধ্যমৰ প্ৰাদেশিকৃত বিদ্যালয়, য'ত ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে ইংৰাজী ক'ব পাৰে। এতিয়া তাত কথাটো হ'ল যে মাধ্যম দোষী নহয়। মাধ্যম দোষী নহয়, দোষী কোৱালিটি এডুকেশ্যন। দোষী ক'ত আমাৰ মানে গাঁথনিগতভাৱে, বা মই যে কৈছোঁ যে লিগেচি প্ৰব্লেম, সেই লিগেচি প্ৰব্লেমবিলাক আমি এটা এটাকৈ উদঘাটন কৰিছোঁ। যে আমি এইটো উদঘাটন কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী
ইংৰাজীত দুৰ্বল আমাৰ ছাত্ৰ ছাত্ৰী বিজ্ঞানত দুৰ্বল আমাৰ ছাত্ৰ ছাত্ৰী গণিতত দুৰ্বল এতিয়া কিয় দুৰ্বল এতিয়া আমাৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলৰ ভিতৰত তেওঁলোকক কোৱা হৈছে এছিষ্টেণ্ট টিচাৰ কিন্তু কোনোবা দিনা আমাৰ এই প্ৰক্ৰিয়াটোত ইংৰাজী ভাষা শিকোৱাৰ কাৰণে এজন এছিষ্টেণ্ট টিচাৰ উইথ ইংলিছ যি ইংৰাজী ভাষা পঢ়াব ইংলিছ লেংগুৱেজ টিচাৰ আজিলৈকে আমি স্কুলত এপইণ্ট কৰাই নাই নাই কোনে ইংৰাজী শিকাব আমি নিৰ্ধাৰণ কৰা নাই আমি কৈছোঁ এজন ছায়েন্স টিচাৰ এই ছায়েন্স টিচাৰজন তেওঁ মানে ৰয়েল ছায়েন্স ছাবজেক্ট লৈ পেলাই তেওঁ বায়'লজি টায়লজি লৈ পাছ কৰি আহিছে এতিয়া আমি কৈছোঁ তেওঁ অংক শিকাব তেওঁ কেনেকৈ অংক শিকাব মেথছ টিচাৰ স্পেচিফিক যে অংক শিকোৱাৰ অংক শিক্ষক এজন লাগে বিদ্যালয় এখনত সেইটো আমি আমাৰ ছিষ্টেমত নাই তো এইখিনি আমি এতিয়া উদঘাটন কৰি আমাৰ এখন হাই পাৱাৰ কমিটি গঠন কৰি দিয়া হৈছিলে কমিটিখনে প্ৰতিবেদন দিছে তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত অহাকালি 6 তাৰিখে অহাকালি সন্ধিয়া 6 বজাত মোৰ মিটিং আছে মিটিঙৰ পাছত আমি ইয়াত বহুত ডাঙৰ গাঁথনিগত পৰিৱৰ্তন আমি সাধিবৰ কাৰণে গৈ আছোঁ যেনেধৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ ছেকেণ্ডেৰী টিচাৰবিলাক পোষ্ট গ্ৰেজুৱেট হ'বই লাগিব কিন্তু পোষ্ট গ্ৰেজুৱেট ইন হোৱাট মোক ইংৰাজী শিকাব লাগে মোক বিশেষভাৱে অংকৰ মাষ্টৰ লাগে মোক বিশেষভাৱে বিজ্ঞানৰ মাষ্টৰ লাগে এই নিৰ্দিষ্ট বিষয় শিকোৱা টিচাৰ আমি ৰিক্ৰুইট নকৰাৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালীক আমি ইংৰাজী চৰকাৰী স্কুলত পঢ়াব পৰা নাই নোৱাৰাৰ কাৰণে কি হৈছে এই ভুল ধাৰণাটো আহিলে যে অসমীয়া মাধ্যমত ইংৰাজী শিকিব নোৱাৰে বা অসমীয়া মাধ্যমত পঢ়িলে আমাৰ কেৰিয়াৰটো ভালকৈ আমি গঢ় দিব নোৱাৰিম এইটো এটা ভ্ৰান্ত ধাৰণা গতিকে মই শিক্ষামন্ত্ৰী হিচাপে মই আপোনাকো বা অসমৰ ৰাইজকো আশ্বাস দিব বিচাৰোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত আনকি বড়ো মাধ্যমৰ বিদ্যালয়তো আমি এই গৰিমা বিদ্যালয় শিক্ষাৰ গৰিমা আমি ঘূৰাই আনিব লাগিব ইয়াত মাধ্যমটোৰ গাত কোনো দোষ নাই দোষটো আমাৰ আছে আমাৰ গুণগত শিক্ষা দিয়া নিদিয়াৰ ওপৰত সেইখিনি শুধৰণি আমি কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি তাৰ পূৰ্বে মই দৰ্শকসকলক কওঁ শিক্ষামন্ত্ৰী ডক্টৰ পেগু ডাঙৰীয়াই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে মাধ্যমটোৰ গাত কোনো দোষ নাই অসমীয়া মাধ্যমতে গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে পদক্ষেপ হাতত লৈছে আৰু চৰকাৰে এই কথাটো চিৰিয়াছলি খুব গুৰুত্ব সহকাৰে ভাবিছে যে অসমীয়া মাধ্যমৰ স্কুলবিলাকত বিদ্যালয়বিলাকত কেনেকৈ গুণগত শিক্ষা দিব পৰা যায় বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়াত আজি উপস্থিত অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া আমি বহুত কথাই পাতিছিলোঁ আৰু শেষৰ আমাৰ বিষয়টো আছিল গুণগত শিক্ষা আপুনি গুণগত শিক্ষা কেনেকৈ দিব আজিৰ যিটো ষ্ট্ৰাকচাৰ আছে আজিৰ যিটো গাঁথনি আছে শিক্ষাৰ এখন স্কুলত 3 ধৰণৰ টিচাৰ এজন প্ৰভিন্সিয়েলাইজ তেওঁ চৰকাৰীভাৱে দৰমহা পায় তেওঁ চৰকাৰীভাৱে অন্যান্য সা সুবিধা পায় ইজন হ'ল টিউটৰজনে এটা ফিক্স পে পায় আৰু তেওঁলোকৰো চাকৰিটো প্ৰভিন্সিয়েলাইজ হোৱাৰ কোনো নিশ্চয়তা নাই বা প্ৰভিন্সিয়েল টিউটৰ বুলি কয় এনেকুৱা ধৰণৰ কিবা এটা কয় আৰু তৃতীয়জন শিক্ষক হৈছে ভেঞ্চাৰ তেওঁ একোৱেই নাপায় তেওঁ দৰমহা নাপায় তেওঁ চাকৰিটো আছে তেওঁ ৰিকগনাইজ হৈছে তেনেকুৱা হাজাৰ মই যিমান দূৰ জানো 8,000 মান ভেঞ্চাৰ টিচাৰ আছে বোধ কৰোঁ এনেকুৱা ধৰণৰ নাই 3,000 কিবা এটা ফিগাৰ টিউটৰসকলে আজি মোৰ ওচৰত আহি এখন কাগজ দিছে আপোনাক দেখুৱাবৰ কাৰণে যে তেওঁলোকে 12,000 টকা মাহে দৰমহা লৈ পেলাই কাম কৰি আছে বছৰৰ পিছত বছৰ কাৰোবাৰ 56 বছৰ কাৰোবাৰ 58 বছৰ হ'ল তেওঁলোক না ইস্পাৰ না উস্পাৰ তেওঁলোক মাজতে ৰৈ গ'ল এতিয়া তেওঁলোকৰ পৰিয়াল চলাবলৈ সেই সামান্য টকা আৰু তেওঁলোকক বাকী সা সুবিধাবোৰো নাপায় BPLৰ যিবোৰ সুবিধা আছে সেইবিলাকো নাপায় এতিয়া তেওঁলোকে কৈছে আমাক এতিয়া টেটত যাবলৈ কৈছে টেট আমাৰ 56 বছৰ 58 বছৰ বয়সত আমিতো টেট পৰীক্ষা দিব নোৱাৰোঁ আমি BEd পৰীক্ষা বোধ কৰোঁ পাছ কৰিছে বা BLD পৰীক্ষা পাছ কৰিছে BLED পৰীক্ষা পাছ কৰিছে সেইবিলাক আছে কিন্তু তেওঁলোকৰো ভৱিষ্যত একো নাই এতিয়া এখন স্কুলত আপুনি 3 ধৰণৰ টিচাৰ তাত আপুনি কি ধৰণে গুণগত শিক্ষা আপুনি নিশ্চিত কৰিব আমি
প্ৰভিঞ্চিয়েলাইজ যিখিনি বিদ্যালয় হ'ল সেই প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়খিনিত আৰু এতিয়া কোনো ভেঞ্চাৰ টিচাৰ বুলি কোনো টিচাৰ নাই তাত যিসকলে শিক্ষক হোৱাৰ কাৰণে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যি কোৱালিফিকেশ্যন আছে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যিসকলৰ নাই তেওঁলোক টিউটৰ হৈ আছে আৰু তেওঁলোকে যদি এইখিনি সময়ত কোনোবাই যদি শেষ পৰ্যায়ত আছে চাকৰি কালৰ আৰু এই মুহূৰ্তত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন তেওঁলোকে যদি আয়ত্ব কৰিব নোৱাৰে তেওঁলোকে টিউটৰ হিচাপে সামৰিব লাগিব মানে শিক্ষকতাৰ জীৱনটো আৰু তাত মই অসহায় আৰু যিসকলে বিভিন্ন মাধ্যমেৰে তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ব কৰিব তেওঁলোককতো টিচাৰ হিচাপে সেই কোৱালিফিকেশ্যন আয়ত্ব কৰাৰ পাছত আমি টিচাৰ হিচাপে তেওঁলোকক মান্যতাটো দিম প্ৰভিঞ্চিয়েলাইজৰ লাহে লাহে আমি সকলোবিলাক প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ক এটা আমি মানদণ্ডলৈ আমি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ মই কৈছোঁ যে শিক্ষা বিভাগৰ যিখিনি সমস্যা আছে বেছিখিনিয়ে লিগেচি প্ৰব্লেম এতিয়া যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ তেওঁলোকৰ নিয়াৰ ৰেগুলাৰাইজেশ্যন তেওঁলোকক কৰিলে আৰু চৰকাৰে কমিট কৰিছে যে তেওঁলোকৰ যিমানখিনি এট পাৰ অন্য শিক্ষকসকলে যিখিনি সা সুবিধা পায় সেইখিনি গোটেইখিনি তেওঁলোকে পাব ইট ইজ এ মেটাৰ অফ তেওঁলোকৰ ডিএৰ দাবী আছে বা অন্য মেডিকেল গ্ৰাউণ্ডৰ এই গোটেইখিনি ইট ইজ এ মেটাৰ অফ টাইম তেওঁলোকে পাব চৰকাৰখনে এধাপকৈ পৰ্যায়ক্ৰমে গোটেই সমস্যাবিলাক সমাধান কৰি গৈ আছে শিক্ষক নিযুক্তি বাছনিৰ এই বিষয়টোত ইয়াতে আমি কোনো ধৰণৰ আপোচ কৰিব নোৱাৰোঁ ইয়াত আপোচ কৰিলে আমি বহুত ডাঙৰ মাৰ খাম আমাৰ শিক্ষা ব্যৱস্থা গতিকে মই ইয়াত বিন্দু মাত্ৰ মই আপোচ নকৰোঁ আৰু মোৰ প্ৰাইমেৰী কনচাৰ্ণটো শিক্ষকক ক'ত কেনেকৈ একমডেট কৰিব কাক চাকৰি দিব এইটোত মোৰ একেবাৰে ইমান মই ফ'কাছড নহয় মই ফ'কাছড হৈ আছোঁ যে মোৰ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা আমি কেনেকৈ দিম আপোনাৰ জ্ঞাতাৰ্থে মই জনাওঁ কেইদিনমান আগত আমাৰ সমগ্ৰ শিক্ষাই IIT গুৱাহাটীৰ লগত এখন MOU কৰিছে আৰু খুব কম সময়ৰ ভিতৰত আমি অসমৰ বাকী কেইখন ইঞ্জিনিয়াৰিং কলেজৰ লগত আৰু তাৰ পাছত অসমৰ কিছু ভাল কলেজৰ লগত আমাৰ শিক্ষা বিভাগে MOU চহী কৰিব যাৰ জৰিয়তে আমাৰ শিক্ষকসকলক এই IITৰ ফেকাল্টিয়ে ইঞ্জিনিয়াৰিং কলেজৰ ফেকাল্টিয়ে টিচাৰ ট্ৰেইনিঙৰ দায়িত্বটো আমি তেওঁলোকক দিম বিশেষকৈ ছায়েন্স মেথছ আছামিজ এইবিলাক বাকীবিলাক যে গুৰুত্বহীন এইটো নহয় বাকীবিলাকৰ ক্ষেত্ৰতো আমি টিচাৰ ট্ৰেইনিংটোৰ ওপৰত আমি অত্যাধিক গুৰুত্ব প্ৰদান কৰিছোঁ যিমান খালী পদ আছে খালী পদখিনিও আমি পূৰণ কৰিম আৰু শেহতীয়াকৈ মই আজি যিটো আপোনাক ক'লোঁ যে মোৰ ইংলিছ শিক্ষক বুলি কোনো শিক্ষকে নাই ইংলিছ লেংগুৱেজ পঢ়োৱাৰ কাৰণে ইংৰাজী জনা তাৰমানে যি ডিগ্ৰী ইংলিছত কৰিছে বা পষ্ট গ্ৰেজুৱেট ইংলিছত কৰিছে তেনেকুৱা স্পেচিফিক মই টিচাৰ ৰিক্ৰুইটেই কৰা নাই গতিকে মোৰ শিক্ষকৰ এটা ৰিষ্ট্ৰাকচাৰিং এটা প্ৰয়োজন হ'ব গতিকে সেই ৰিষ্ট্ৰাকচাৰিংটো আমি খুব সোনকালে কৰিম কৰি কোৱালিটি এডুকেশ্যনটো আমি কেনেধৰণে দিব পাৰোঁ সেইটোৰ কাৰণে ব্যৱস্থা কৰিম ট্ৰেনজিশ্যন ফেজবিলাকত আজি যিসকল বিভিন্ন ধৰি লওক কাৰোবাৰ টিউটৰ হৈছে কাৰোবাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন নহ'ল মোৰ ওচৰত আহে একেধৰণে দুখ কৰে মই তেওঁলোককো দুখ নিদিওঁ গোটেই ব্যৱস্থাটোৰ কাৰণে ইয়াৰ কাৰণে চৰকাৰো দায়ী নহয় তেওঁলোকো দায়ী নহয় এইটো এটা যুগৰ অভিশাপ আমি এটা ট্ৰেনজিশ্যন ফেজত আমি বহুখিনি লিগেচি প্ৰব্লেম ল'ব লগা হ'ল আৰু সেই লিগেচি প্ৰব্লেমখিনি কেতিয়াতো কাকো সমালোচনা কৰি থাকি লাভ নাই কোনে ভুল কৰিলে কি কৰিলে কোন চৰকাৰৰ দিনত হ'লে এইবিলাক মই আলোচনা কৰিব নিবিচাৰোঁ কিন্তু এই প্ৰব্লেমখিনি আমি এটা কালমিনেশ্যনত আনিব লাগিব ইয়াক ক'ৰবাত নহয় ক'ৰবাত এটা সমাপ্তিলৈ আনিব লাগিব আৰু এই সমাপ্তিটো আনিবলৈ যাওঁতে কিছু কঠোৰ সিদ্ধান্ত ল'ব লগা হয় আৰু সেইটো কঠোৰ সিদ্ধান্ত লৈছোঁ তাৰ দ্বাৰা কোনোবা ক্ষতিগ্ৰস্ত হৈছে কোনোবা অন্তৰত আঘাত পাইছে কোনোবা খুব বঞ্চিত হৈছে বা কোনোবাৰ জীৱনটো দুৰ্বিষহ হৈ গৈছে সেইসকলৰ ওচৰত মই নিৰূপায় কিন্তু সিদ্ধান্ত কঠোৰ ল'বই লাগিব নহ'লে মই লিগেচি প্ৰব্লেম শেষ কৰিব নোৱাৰোঁ ডক্টৰ পেগু ডাঙৰীয়া নতুন শিক্ষানীতিত মই আন একো ক'ব নাযাওঁ এইটো এটা বিশাল বিষয় 2030 ভিতৰত আপোনালোকে সমাপ্ত কৰিবলৈ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া নৱম দশম একাদশ দ্বাদশ এই চাৰিটা একেলগ কৰি ছিনিয়ৰ ছেকেণ্ডেৰী কৰিব আৰু মই যিমান দূৰ গম পাইছোঁ যে 2023 মেট্ৰিকটোৱে হ'ব শেষ মেট্ৰিক ইয়াৰ পিছত আৰু মেট্ৰিক নহয় এতিয়া
এই হাইস্কুলবিলাকত একাদশ আৰু দ্বাদশ এই শ্ৰেণীটো খুলিবৰ কাৰণে এই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব এই 23ৰ ভিতৰত আপুনি সম্পূৰ্ণ কৰিব পাৰিবনে সকলোতে? প্ৰথম কথা মই এটা ভুল ধাৰণা আছে যে মেট্ৰিকৰ যিটো গুৰুত্ব ক্লাছ 10ৰ এক্সামিনেশ্যনটো সেই গুৰুত্বটো নাইকিয়া হৈ যাব, মেট্ৰিক বুলি কোনো পৰীক্ষা নহয়। ক্লাছ 10ৰ পৰীক্ষা এতিয়া যেনেধৰণে হৈ আছে তেনেধৰণেই হ'ব। বৰঞ্চ ওপৰঞ্চিভাৱে ক্লাছ 9ৰ পৰীক্ষাটোৰো গুৰুত্ব এটা বাঢ়িব। মানে সেইটো বৰ্ডে ল'ব নেকি? 9ৰ পৰীক্ষাটো বৰ্ডৰ জৰিয়তে হ'ব, 11টো হ'ব। এইবাৰ বৰ্ডৰ মানে কাউন্সিলৰ নিৰীক্ষণত হৈ আছে সম্পূৰ্ণ, কিন্তু সম্পূৰ্ণৰূপে কাউন্সিলৰ দ্বাৰা পৰিচালিত পৰীক্ষা এটা ক্লাছ 11ৰ পৰীক্ষাটোও হ'ব আৰু ক্লাছ 12 শিক্ষান্ত পৰীক্ষা মানে হাইস্কুল শিক্ষান্ত অৰ্থাৎ বিদ্যালয় শিক্ষান্ত পৰীক্ষাটো আগতে 10ত হৈছে, এতিয়া বিদ্যালয় শিক্ষান্ত পৰীক্ষাটো হ'ব 12ত। গতিকে 10ৰ পৰীক্ষাটো এতিয়া যেনেধৰণে হৈ আছে তেনেধৰণেই থাকিব। আৰু মই জনাই দিওঁ, যিটো আগতে ষ্টেণ্ড কৰে মানুহবিলাকে কয় এতিয়া ষ্টেণ্ডটো উঠি যাব, নাই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি মই সিদ্ধান্তটো লৈছোঁ যে ষ্টেণ্ডটো থাকিব, মানে 12ত থাকিব, 12তো থাকিব, 10তো থাকিব। কেনেকে থাকিব? 10ৰ পৰীক্ষাটোতো সেই হেৰি নাপায়, মান্যতা নাপায়। নাই, শিক্ষান্ত পৰীক্ষা নহয়। 10ৰ পৰীক্ষাটো বিদ্যালয় শিক্ষান্ত নহয়, বিদ্যালয় শিক্ষান্ত নহয়, কিন্তু 10ৰ পৰীক্ষাটোৰ ঐতিহাসিকভাৱে ই এটা গুৰুত্বপূৰ্ণ হেৰিটেজ বহন কৰি আহিছে। এই হেৰিটেজটো বা ঐতিহাসিকভাৱে এই গুৰুত্বটো এইটো একেদিনত আমি নাইকিয়া কৰি দিব নিবিচাৰোঁ। যে 10ৰ পৰীক্ষাটো এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে থাকিলেই আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। কাৰণ 10ৰ পাছত 11-12ত কোৱালিটেটিভ চেঞ্জ এটা আছে গোটেই এডুকেশ্যনটোত। 10লৈকে এটা ঠাচত পঢ়ে, 11-12ত ঠাচটো এটা বেলেগ হৈ যায়। গতিকে গুৰুত্বটো থাকিব। 9, 10, 11, 12 আটাইকেইটা পৰীক্ষাই বৰ্ডে পাতিব। ষ্ট্ৰীমবিলাক আপোনালোকে 9তেই ঠিক কৰি দিব নেকি? ছায়েন্স, কমাৰ্চ, আৰ্টছ নে 11-12ত 11ত হ'ব? সেইটো 11-12ত, সেইটো আগৰ নিচিনাই থাকিব, সেইটো 11-12ত হ'ব। কাৰণ 11-12ত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে তেওঁ কোনটো লাইনত, যদিও এনেকুৱা হাৰ্ড ছেপাৰেশ্যন আৰ্ট ছায়েন্স বুলি নাথাকে, হাৰ্ড ছায়েন্স বুলি নাথাকিলেও 11তে তেওঁ অন্ততঃ এটা লাইন যে মই মেডিকেল লাইনত যাম, মই ইঞ্জিনিয়াৰিং লাইনত যাম, মই কমাৰ্চ লাইনত যাম, বা মই এটা জেনেৰেল লাইনত যাম, বা মই তাৰ এটা কম্বিনেশ্যনত যাম, মই এণ্টাৰপ্ৰিনিয়ৰ হ'ম, মই শিক্ষক হ'ম, মই এতিয়া ডাবল ডিগ্ৰী যেতিয়া আহি গ'ল, ডাবল ডিগ্ৰী কনচেপ্টটো আহি গ'ল, গতিকে মই ডাবল ডিগ্ৰীৰ ফালে মই এফালেদি অসমীয়াত MA কৰিম আৰু লগে লগে মই মানে কমাৰ্চৰ ছাবজেক্ট এটাটো মই হেৰি কৰিম। গতিকে সেইবিলাক কনচেপ্টটো যিহেতু আহিছে, তেওঁলোকে সেইমতে নিজৰ ছাবজেক্টকেইটা চিলেক্ট কৰি ল'ব। আৰু এটা প্ৰসংগ মই একেবাৰে উত্থাপন নকৰিলে ভুল হ'ব, সেইটো হ'ল শিক্ষকৰ ট্ৰান্সফাৰ। আপোনাৰ ওচৰলৈ অজস্ৰ চাগে দাবী দাবা আহে, অমুকৰ ট্ৰান্সফাৰ, তমুকৰ ট্ৰান্সফাৰ। এইবিলাকৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আপুনি শেহতীয়া আমাৰ যিটো 2021 চনৰ 25 মে'ৰ সাক্ষাৎকাৰ আছিল, তাত আপুনি কি কৈছিল এবাৰ মই মনত পেলাই দিব খুজিছোঁ। আমাৰ সেই হাজাৰ হাজাৰ মেছেজৰ ভিতৰত এজন ল'ৰাই মেছেজ দিছে যে আমি বৰাক উপত্যকাত থকা অসমীয়া মাধ্যমৰ টেট শিক্ষকসকলে বৰ কষ্টত আছোঁ, কাৰণ আমি অসমীয়া বঙালী ভাষা নাজানো আৰু আমি অসমীয়া মাধ্যমত পঢ়ি অহা। ছাৰ, মই লখিমপুৰৰ পেগু ল'ৰা, মোক উদ্ধাৰ কৰক। এতিয়া এই কথাটো কেনেকৈ কৰিব আপুনি? মিউচুৱেল কেনেকৈ কৰিব সেইখিনিত? নহয়, তেখেতসকলৰ ধাৰণা আছিল এটা সময়ত যে চাকৰিটো য'ত যিখন ডিষ্ট্ৰিক্ট মেনশ্যন কৰিলে চাকৰিটো দিবলৈ সহজ, পাবলৈ সহজ, তাত চাকৰিটো লৈ লয়। হয়, তাৰপাছত MLA দাদা আছে, MLA ছাৰ আছে, মন্ত্ৰী আছে, বিষয়া আছে, আমি তেওঁলোকক খাতিৰ বাতি কৰি কৈ মেলি আমি গুচি আহিম আমাৰ নিজৰ জিলালৈ। এইটোৱে আছিলে ধাৰণা। কিন্তু এতিয়া সেইটো হৈ উঠা নাই আৰু সেইটো হৈ নুঠে। সেইটোৱে হৈছে সমস্যা। কিন্তু আমি গোটেই শিক্ষকৰ ৰেচনেলাইজেশ্যনৰ ট্ৰান্সফাৰ পষ্টিং, ইয়াৰ এটা ৰেচনেলাইজেশ্যনৰ ড্ৰাইভ এটা আমি আৰম্ভ কৰিম। আমি যিখন ট্ৰান্সফাৰৰ বদলীকৰণৰ কাৰণে যিখন আইন প্ৰস্তুত কৰিলোঁ, এইকেইদিন আমি
এইটো বিচাৰ কৰি আছিলোঁ যে ইয়াৰ কাৰণে এখন সুকীয়া বিধি আমি প্ৰস্তুত কৰি ল'ব লাগিব নেকি, মানে ৰুলছ বনাই ল'ব লাগিব নেকি। কিন্তু আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিধি লৈ আমি নাযাওঁ, আমি এখন অফিচ মেমৰেণ্ডাম প্ৰস্তুত কৰি যাতে অহা 2 মাহৰ ভিতৰতে আমি এটা ৱেব পৰ্টেল মুকলি কৰি দিব পাৰোঁ অনলাইন আবেদন কৰিবৰ কাৰণে। তাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আজি ৰাতিৰ পৰাই কাম আৰু এই পৰ্টেলটো আৰম্ভ হ'ল নেকি? এই পৰ্টেলটো আৰম্ভ হ'ল আৰু এই পৰ্টেলত বহু সংখ্যক লোকে আবেদন কৰিলে আৰু আজিৰ তাৰিখত প্ৰায় 5,000 মিউচুৱেল ট্ৰেন্সফাৰ আমাৰ ৰেডি হৈছে। আচ্ছা, আৰু খুব সোনকালে সেইখিনি আমি কাৰ্যকৰী কৰিম। আইনখনত এটা কথা আছে যে সকলো সময়ত ট্ৰেন্সফাৰটো নহ'ব। ট্ৰেন্সফাৰৰ অৰ্ডাৰটো যদি আমি মে' মাহতো উলিয়াওঁ, জুনতো ওলাওঁ, কিন্তু টিচাৰ মুভমেণ্টটো ডিউৰিং গৰম বন্ধহে হ'ব। আচ্ছা আচ্ছা, গৰম বন্ধৰ সময়খিনিতে হ'ব। আৰু যিহেতু পৰ্টেলটো আমি মানে আপুনি জানুৱাৰীত ওলালেও গৰম বন্ধৰ সময়তে তেওঁ মুভ কৰিব পাৰিব। মুভ কৰিব পাৰিব। স্কুল চলি থকা সময়ত নোৱাৰিব, সেইটো আইনখনত লিখা আছে। এতেকে আমি মিউচুৱেলখিনি প্ৰথম ৰেডি কৰি লৈছোঁ। তাৰ লগে লগে এই পৰ্টেলত শিক্ষকৰ ৰেজিষ্ট্ৰেশ্যন কামটো প্ৰায় সম্পূৰ্ণ হৈ গৈছে। ইয়াৰ পাছত আমি ৰেচনেলাইজেশ্যন যেতিয়া কৰিম, ৰেচনেলাইজেশ্যন কৰাৰ কাৰণে সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ নকৰাৰ কাৰণটো হ'ল যে আমাৰ ৰিক্ৰুইটমেণ্ট চলি আছে। এই ৰিক্ৰুইটমেণ্টখিনি আমি কমপ্লিট কৰি ল'ব বিচাৰিছোঁ। এতিয়া ৰিক্ৰুইটমেণ্টটো আমাৰ হৈ গ'ল, যেতিয়া আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰো নিৰ্দেশনা আছে যে টিচাৰ ট্ৰেন্সফাৰটো সম্পূৰ্ণৰূপে ট্ৰান্সপাৰেণ্ট হ'ব লাগে, পৰ্টেল বেছড হ'ব লাগে। গতিকে এইটো এটা ট্ৰান্সপাৰেণ্ট পৰ্টেল বেছড আমি কৈছোঁ। আজিৰ তাৰিখত আমাৰ শিক্ষা বিভাগত ট্ৰেন্সফাৰ সংক্ৰান্তীয় এটাও ফাইল নাই আৰু আহি থকা দিনবিলাকতো নাথাকে। যি বদলীকৰণ আছে সেইটো পৰ্টেলতে হ'ব। আমি এইটো ভাবিছোঁ যে কোনোবা এজন মানুহ যদি আমি পাৰোঁ তেখেতক ঘৰৰ কাষতে পষ্টিংটো দিবলৈ, আমি দিব বিচাৰিছোঁ, আমি কৰি দিব বিচাৰিছোঁ। আমাৰ কোনো এনেকুৱা হেৰি হোৱা নাই যে আমি জবৰদস্তি কাৰোবাক কাছাৰত দিছোঁ, কাৰোবাক হেৰিত দিম। কিন্তু ইছ্যুজবিলাক বুজিব লাগিব। যেতিয়া মই সেই সময়ত মই যিটো কথা কৈছিলোঁ, সেইদিনাখন গোটেই কথাটো এক্সপ্লেইন কৰা নহ'ল। এই যে বৰাক ভেলীত থকা অসমীয়া মাধ্যমৰ ল'ৰা, এটা সময়ত গভমেণ্টে সিদ্ধান্ত ল'লে, আমাৰ সকলোৰে কনচেনচাছ, যে বেংগলী মিডিয়াম স্কুলত পঢ়িলেও তাতে অসমীয়া শিকাৰ ইলেক্টিভ ছাবজেক্ট বা অসমীয়া বা অপচনেল ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়িব লাগে। এতিয়া অসমীয়াটো কোনে পঢ়াব? এতিয়া অসমীয়াটো পঢ়িবৰ কাৰণে তেওঁক এছামিজ লেংগুৱেজ টিচাৰ এজন লাগে। মণিপুৰী ছাত্ৰ এজন অসমীয়া মিডিয়ামৰ স্কুলত পঢ়ি আছে, এতিয়া তেওঁ মণিপুৰী শিকিব লাগে, মণিপুৰী অপচনেল ছাবজেক্ট। গতিকে তেওঁৰ কাৰণে এজন মণিপুৰী লেংগুৱেজ টিচাৰ লাগিব। এতিয়া আছামিজ লেংগুৱেজ টিচাৰ একমাত্ৰ বেংগলী মিডিয়াম স্কুলতহে আছে, অসমীয়া মিডিয়াম স্কুলত আছামিজ লেংগুৱেজ টিচাৰ নাই। আৰু এই যিসকল বৰাক উপত্যকাত বেংগলী মিডিয়ামৰ স্কুলত যিখিনি ALT বা আছামিজ লেংগুৱেজ টিচাৰ আছে, তেওঁলোকক মই কোনো অসমীয়া মিডিয়ামৰ স্কুললৈ ট্ৰেন্সফাৰ কৰি আনিব নোৱাৰোঁ, কাৰণ সেই ধৰণৰ পোষ্টেই নাই ইয়াত, প্ৰয়োজনো নাই। গতিকে তেওঁলোকে তাতে আছে, নহ'লে তেওঁলোকৰ পোষ্টটো তেওঁলোকে কয় তাতে কোনেও নপঢ়ে, কোনো ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ নাই। যদি কোনেও নপঢ়ে তেতিয়াহ'লে গভমেণ্টে বেলেগ কথা চিন্তা কৰিব লাগিব। কিন্তু সেই পোষ্টটো মই ট্ৰেন্সফাৰ কৰি মানে তেখেতক মই ট্ৰেন্সফাৰ কৰিব নোৱাৰোঁ এখন অসমীয়া মিডিয়ামৰ স্কুললৈ। মণিপুৰী লেংগুৱেজ টিচাৰজনক মই নন মণিপুৰী স্কুল এখনলৈ মই আনিব নোৱাৰোঁ। এই ধৰণৰ কিছু সমস্যা আছে। আৰু যিসকলে চাকৰি এপ্লাই কৰে তেওঁলোকে যেতিয়া ডিষ্ট্ৰিক্ট চিলেকশ্যন দিয়ে, য'ত তেওঁলোকে চাকৰি কৰিব নোৱাৰে সেইবিলাক ডিষ্ট্ৰিক্ট তেওঁলোকে চিলেক্ট কৰিব নালাগে, য'ত কৰিব পাৰে। ডক্টৰ পেগু ডাঙৰীয়া, মোৰ অন্তিম প্ৰশ্ন। সকলো ধৰণৰ শিক্ষকৰ কথা পাতিলোঁ, কলেজ শিক্ষকৰ কথা এটাও প্ৰশ্ন কৰা নহ'ল। কলেজ শিক্ষকসকলৰ বহুতৰ চিলেকশ্যন হৈ গৈছে, বাছনি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে, কিন্তু তেওঁলোকৰ পষ্টিংবিলাক হোৱা নাই, তেওঁলোকক নিযুক্তি দিয়া হোৱা নাই। ঘটনাটো কি হৈছে? হাইকোৰ্টত এটা কেছ চলিছে, আকৌ সেই হাইকোৰ্টত কেছ চলিছে। আমাৰ প্ৰায় 900 পোষ্টৰ বিপৰীতে প্ৰায় 750 গৰাকী শিক্ষকৰ বাছনি আমাৰ হৈ গৈছে। আমি বাছনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ ট্ৰেন্সপাৰেণ্ট কৰিছোঁ। 100 নম্বৰৰ ভিতৰত ইণ্টাৰভিউত মাত্ৰ 3 নম্বৰ ৰখা হৈছে, ইণ্টাৰভিউ বৰ্ডখনত। বাকীখিনি গোটেই ডকুমেণ্ট বেছ, তেওঁলোকৰ একাডেমিক্সৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে নম্বৰ পাব।
গতিকে এইটো এটা ট্ৰেন্সপাৰেণ্ট প্ৰক্ৰিয়াত আমি কৰিছোঁ UGCৰ যি গাইডলাইন আছে আমি গাইডলাইন ফ'ল' কৰিছোঁ তাত আমি UGCৰ গাইডলাইনটো বেচিকেলি ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তেওঁলোকে ফিক্স কৰি দিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আমাৰ কোনো আপোচ হোৱা নাই আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আমি এজ ইট ইজ ৰাখিছোঁ এতিয়া বাছনি প্ৰক্ৰিয়াটোত আমি তেওঁলোকৰ পৰীক্ষা পাতিও বাছনি কৰিব পাৰোঁ বা ইণ্টাৰভিউ লৈও আমি বাছনি কৰিব পাৰোঁ কিন্তু আমি পৰীক্ষা পাতা বা ইণ্টাৰভিউটোত আমি বেছি গুৰুত্ব নিদি পেলাই তেওঁলোকৰ একাডেমিক্সৰ ওপৰত বেছ কৰি পেলাই আমি তেওঁলোকক বাছনি কৰিছোঁ মই ভাবোঁ যে মহামান্য আদালতৰ পৰা এটা ভাল নিৰ্দেশ খুব সোনকালে ওলালেই আমাৰ লগে লগে আমি যিখিনি নিৰ্বাচিত হৈ আছে বাছনিত উঠি আছে তেওঁলোকৰ নিযুক্তি পত্ৰ আমি প্ৰদান কৰিম পেগুডাঙৰীয়া একেবাৰে অন্তিম প্ৰশ্ন ইয়াৰ পিছত আৰু প্ৰশ্ন নাই সেইটো হ'ল যে আপোনালোকে এটা নিয়ম কৰিছে যে টেটৰ যিবিলাক নিযুক্তি হৈছে তেওঁলোকে এবছৰলৈ আৰু আন কোনো চাকৰিত এপ্লাই কৰিব পাৰিব এতিয়া কিছুমানে ধৰি লওক প্ৰিলিম দিলে ACSৰ তাৰপিছত তেওঁ পাই গ'ল এতিয়া মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে মেইনছো পালে এই নটিচটো প্ৰত্যাহাৰ কৰা হৈছে আচ্ছা এখন প্ৰত্যাহাৰ কৰা হৈছে কাৰণ এইটো মানুহৰ ফাণ্ডামেণ্টেল অধিকাৰৰ কথা ফাণ্ডামেণ্টেল ৰাইটৰ কথা গতিকে এইখন যি OM ওলাইছিলে এখন প্ৰত্যাহাৰ কৰা ধন্যবাদ শিক্ষামন্ত্ৰী ডাঙৰীয়া আপুনি বহুত সময় দিলে প্ৰাগ নিউজক আৰু ভৱিষ্যতৰ দিনবিলাকক আপুনি ষ্টুডিঅ'ৰ মজিয়াত আপোনাক পুনৰ আশা কৰিলোঁ প্ৰিয় দৰ্শক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ যেতিয়া এই সাক্ষাৎকাৰৰ প্ৰসংগ আমি প্ৰচাৰ কৰিছিলোঁ